খন্তেকভাৱে বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ। ইফালে উত্তৰ লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰ এক আজব কাণ্ড কিয়নো তেওঁলোকৰ কাণ্ডত এতিয়া পৰিণত হৈছে বিদ্যুৎ বিভাগ মৰণফাণ্ডলৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে। লখিমপুৰ জিলাৰ নোৱালীৰ শিমলুডুঙা গাঁৱত সংঘটিত হৈছে এক ঘটনা কিয়নো নোৱালী শিমলুডুঙা গাঁৱত এটা শক্তিশালী ট্ৰেন্সফৰ্মাৰ ভয়াৱহভাৱে উন্মুক্ত হৈ যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ এতিয়া সম্ভাৱনীয়তাই দেখা দিছে। শিমলুডুঙাবাসীৰ ৰাইজে বিদ্যুৎ বিভাগক বাৰম্বাৰ অনুৰোধ কৰে যদিও বিদ্যুৎ বিভাগে কোনো ব্যৱস্থা নোলোৱাত অঞ্চলবাসীৰ ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে এই ক্ষেত্ৰত লখিমপুৰ বিদ্যুৎ বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া দাবী জনাইছে। আমি পুনৰ জনাইছোঁ, ৰাজ্যত যিহেতু এনেধৰণৰ ঘটনা প্ৰায় সহজলভ্য হৈ পৰিছে আৰু এইবাৰ উত্তৰ লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰ এক আজব কাণ্ড বুলি ক'ব লাগিব কিয়নো লখিমপুৰ জিলাৰ নোৱালী শিমলুডুঙা গাঁৱত উন্মুক্তভাৱে ৰখা হৈছে এটা ট্ৰেন্সফৰ্মাৰ। নোৱালী শিমলুডুঙা গাঁৱত শক্তিশালী ট্ৰেন্সফৰ্মাৰটো এনেধৰণে ৰখা হৈছে। শিমলুডুঙাবাসীৰ ৰাইজে বিদ্যুৎ বিভাগক বাৰে বাৰে অনুৰোধ কৰে যদিও বিদ্যুৎ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নোলোৱাত এতিয়া অঞ্চলবাসীৰ ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে এতিয়া দাবী জনাবলৈ বাধ্য হৈছে।